6 অক্টোবৰ সোমবাৰে পালন কৰা হ'ব লক্ষ্মী পূজা। প্ৰতিটো ঘৰতে লক্ষ্মী দেৱীক পূজা কৰা হ'ব। কোৱা হয় লক্ষ্মী পূৰ্ণিমাত যদি কোনো ভক্তই দেৱী লক্ষ্মীক পূজা কৰে তেন্তে সেইসকলৰ মনোকামনা পূৰ্ণ হয়। লক্ষ্মী পূজাৰ দিনটোত কিছুমান নিয়ম মানি চলিব লাগিব। সেই নিয়মখিনি কিনো তাকে আমি এই ভিডিঅ'টোত ডিছকাছ কৰোঁ আহক। পূজা কৰাৰ আগতে আপোনালোকৰ ঘৰত যদি লক্ষ্মী দেৱীৰ মূৰ্তি বা ফটো আছে সেই ফটোখন আপোনালোকে গংগা জলেৰে ধুনীয়াকৈ ধুই ল'ব আৰু চাফ চিকুণ কৰি ল'ব আৰু লক্ষ্মী দেৱীৰ সোঁফালে ধূপ বা চাকি জ্বলাব। যিসকল ঘৰৰ চাফকৈ ৰখা নাই সেইসকল ঘৰত লক্ষ্মী দেৱী নাহে বুলি বিশ্বাস কৰে। সেয়েহে আপোনালোকে লক্ষ্মী পূৰ্ণিমাৰ দিনাত আপোনালোকৰ ঘৰ সুন্দৰকৈ চাফ চিকুণ কৰি ৰাখিব। গাখীৰে বনোৱা মিঠাই চন্দ্ৰ পোহৰত কিছু সময় ৰাখি ভোগ দিব। পূৰ্ণিমা তিথি আৰম্ভ হৈছে 6 অক্টোবৰ 12:23 পৰা 7 অক্টোবৰ 9:16 ৰাতিপুৱা। পূজা পালন কৰা নিয়মবোৰ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, কিন্তু মেইন কেইটামান নিয়ম হ'ল সেইটো হ'ল যে আপোনালোকে চাফ চিকুণতা, গংগাজল ইউজ কৰি ধুনীয়াকৈ শুদ্ধ কৰা আৰু গাখীৰে নিৰ্মিত মিঠাই দেৱীক আগবঢ়োৱা ইত্যাদি কামবোৰ আপোনালোকে কৰিব। আপোনালোকে এই দিনটোত লক্ষ্মী স্তোত্ৰম পাঠ কৰিলে বেছি ভাল আৰু সুফল পোৱা দেখা যায়। তো সেয়েহে আপোনালোকে লক্ষ্মী স্তোত্ৰম পাঠ কৰিব। যদি পাঠ কৰিব নোৱাৰে আপোনালোকে শুনিব পাৰিব। ইমানেই আছিল। এনেকুৱা ধৰণৰ এষ্ট্ৰলজি ইনফৰমেশ্যন পাই থাকিবলৈ মোৰ চেনেল ফ'ল' কৰিব।